এইবিলাক দেখিছে আপোনাৰ হাজোমকম যোৱা এইটো ৰাস্তাটো এনেকৈ ধুনীয়াকৈ পুনৰবাৰ স্বাগতম জনাইছো ধনাহম ব্লগ চেনেললৈ। আশা কৰো আপোনালোক ভালে কুশলে আছে। পোনপ্ৰথমে আপোনালোকক আজি বিহুৰ শুভেচ্ছা দি আজি আমি বৰ্তমান কেদাৰ মন্দিৰলৈকে আহিছো। আমি একেলগে বন্ধু কেইজন গোটেই কেইজন এনেকে আহিছো। এয়া চাঁদ মহম্মদে গাড়ী চলাই আছে, মনোৱাৰ লগত ৰিংকু তাজুদ্দিন আহমেদ এনেকে গৈ আছো। আপোনালোকক বেক কেমেৰাৰে দেখুৱাই আছো। যিহেতু হাজো পঞ্চতীৰ্থ বুলি কোৱা যায়, এইটো মাজাৰ হয় চাহজামাল। গৈ আছো পাহাৰৰ ৰাস্তাত। আজি হাজো দেখুৱাবলৈ আপোনালোক চেষ্টা কৰিম যিমান শান্তি পাৰোঁ। মই যিহেতু ভিডিঅ' বহুত দিন দিয়া নাই, ভিডিঅ'টো আপোনালোক শেষলৈকে চাব। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। বৰ্তমান কেদাৰ আমি আহি পালোৱে। এনেকুৱা সৰু দোকান বহুত আছে ইয়াত মন্দিৰত, মানে ফুল ধূপ ধূনা নিয়াৰ বাবে। আৰু এনেকুৱা দোকানবিলাকত জোতা চেণ্ডেল থৈ যাব পাৰি। ইয়াত আহিয়ে ধুনীয়া এটা পৰিৱেশ দেখা পাব। ইয়াত ছাইডত এইবিলাক পিকনিক প্লেচো আছে, বহুতে ইয়াতো পিকনিক খাইছে আজি। এইটো বিহুৰ কথা। চ' আপোনালোকৰ ইয়াত আহক, ধুনীয়া হয় ঠাইডোখৰ হাজো। এটা এইজনে ভিডিঅ' বনাই আছে। কেদাৰৰ আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ ধুনীয়া কৰি। এনেকৈ এইবিলাক শিলৰে ধুনীয়া কৰি চিৰি বনাই দিছে। এনেকৈ আমি বৰ্তমান ওপৰলৈকে গৈ আছোঁ। সেইবিলাক দেখিছে আপোনাৰ হাজোমকম যোৱা এইটো ৰাস্তাটো এনেকৈ ধুনীয়া কৰি যাব পাৰি। চ' আপোনালোক ইয়াৰ ভিডিঅ'টো এবাৰ ইয়াৰ ভিউটো আপোনালোকক দেখুৱাই আছোঁ, চাই লওক। এয়া কেদাৰ মন্দিৰ ভিতৰ দৃশ্য, এইটো দেৱালয়। এইবিলাক ৰাজা কেদেৰি দি থৈ দিছে। এইটো পুখুৰী, ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আছে। ইয়াত খাদ্য দিলে মাছবোৰ ধুনীয়া কৰি দেখা দিয়ে। আমি বৰ্তমান কেদাৰ চোৱা হ'ল, এনেকৈ ওলাই গৈ আছোঁ তললৈকে। এতিয়া আমাৰ গোটেইবিলাক ফটো মৰাত ব্যস্ত ঠাই। বৰ্তমান আহি হাজো পোৱামক্কাৰ গেট পাইছোঁ। যিহেতু আজি মণিকূট উৎসৱ আছিল, ক'ভিডৰ সংক্ৰান্তৰ কাৰণে বন্ধ কৰিলে মণিকূট মাঘৰ 1 তাৰিখ। আমি এনেকৈ এতিয়া ইয়াৰ পৰা নামি এনেকৈ গৈ আছোঁ। ইয়াত দেখুৱাইছোঁ আপোনালোকক। ইয়াত ধুনীয়া কৰি আহি সন্মুখত এনেকৈ দোকান দেখা পাব। খাদ্যৰ বহুত দোকান আহিছে, যিহেতু এইটো পিকনিকৰ সময়। দৰগাহলৈকে যোৱাৰ ৰাস্তাতে খোজকাঢ়ি এনেকৈ গৈ এতিয়া বহিছোঁ। বৰ্তমান ভাগৰ লাগিছে, যিহেতু বহুত চাব পাৰে ধুনীয়া কৰি গাড়ীবিলাক নামি আছে। এইবিলাক যদি ইয়াৰ প্ৰায় 3 কিলোমিটাৰমান হয়। আমি গাড়ী আনিছোঁ, কিন্তু গাড়ী নিয়া নাই। এনেই অলপমান যাম, যিহেতু আহি থাকোঁ, ইমান যোৱা নাযায় আৰু আগলৈকে যায়। আমি ইয়াৰ পৰা বেয়া হ'ম। বৰ্তমান আমি এনেকৈ ঘৰতে পোলাও বনাই লৈ আহিছোঁ। এয়া মনোৱাৰে ধুনীয়া কৰি বাঢ়ি দি আছে। এনেকৈ এয়া পোলাও লৈ আহিছোঁ। ইয়াত চাব পাৰে আপোনালোকে, এয়া লোকেল মুৰ্গী ধুনীয়া কৰি বনাই আহিছোঁ। যিহেতু কপিৰাইট লাগিব, ইমান এটা বাহিৰত বহুত গান বাজি আছে, সেইটো কাৰণে কপিৰাইট লাগিব কাৰণে ইমান টাইম কৰিব নোৱাৰি। চ' আমি খাই দেখুৱাই আছোঁ আপোনালোকক। এইটো চাইডৰ উঠিব পাৰি কামেশ্বৰ মন্দিৰ। এইটো আমি যিহেতু এইটো চাইডৰে আহিছিলোঁ, এনেকৈ আপোনালোকে দেখিব পাব এইটো কামেশ্বৰ মন্দিৰ। চ' আমি এতিয়া গৈ আছোঁ আৰু এটা ঠাইলৈ। চ' আপোনালোকক দেখুৱাই আছোঁ আজি হাজোৰ কিছু দৃশ্য। চাই দিয়ক মোৰ লগত আপোনালোকে।
এইবিলাক যে গছ দেখিছে এনেকৈ কাটি ৰাখিছে নহয়, এইবিলাক ৰবৰৰ গছ এনেকৈ ধুনীয়া কৰি এইবিলাক ওলাই এইটো পাত্ৰ পাতি থৈ দিছে। গোটেই গছবিলাকত লগোৱা আছে। কামেশ্বৰ মন্দিৰৰ ওপৰত এইবিলাক যিহেতু ৰবৰৰ গছ হয়। ইয়াৰ এটা ভিউ দেখুৱাইছোঁ আপোনালোকক, চাওক ধুনীয়া হয়। এইটো সাৰ গৰুটো এটা চাইডতে সাৰ গৰু নেতাই ধনী ঘাট, এটা চাইডতে আছে। এইটো সাৰ গৰু হ'ল মানে শিলৰে ধুনীয়াকৈ কাটি কেনে বনাইছিল। বৰ্তমান গৈ আছো আমি ভীমে পন্তা ভাত খোৱা চৰিয়াটো দেখুৱাব। আমাৰ চাওক ভীমটো লাহে ডাঙৰে আছিল, ইমান ডাঙৰ বস্তুত ভাত খাইছিল, আচৰিত। মনৰ কি ক'বা এইটোৰ বিষয়ে? এই ক্ষেত্ৰত আমি কওঁ যে পঞ্চপাণ্ডৱৰ অন্যতম পাণ্ডৱ আৰু সবাতোকৈ শক্তিশালী ভীমৰ পন্থা খোৱা চৰিয়া হ'ল এইটো। সেই ভীম যাৰ কথা আপুনি কাহিনীত শুনিছে, সেই ভীম যাৰ কথা আপুনি হয়তো চিনেমাত চাইছে, সেই ভীম যাৰ কথা আপুনি সৰুতে কুঁহিপাতত পঢ়িছে, সেই ভীমে পন্থা খোৱা চৰিয়া আজি আপোনাক বাস্তৱত দেখালে। সেইটো হ'ল এয়া, এইটো আপোনালোকে চালে, মই দেখুৱালো আপোনালোকক। হাজো আহিছোঁ যদিও বহুত চাব লগা একেলগে বস্তু একেলগে থকা বহুত বস্তু আছে, যিহেতু এটা লাইনতে হয়। আপোনালোকে আহক, হাজো ভিজিট কৰক। আমি ইয়াৰ পৰা আজি আৰু এটা ঠাইলৈ গৈ আছোঁ, মাধৱ মন্দিৰলৈকে। তাত দেখুৱাই আজি ভিডিঅ'টো সমাপ্ত কৰিম। আমি বৰ্তমান আহিছোঁ মাধৱ মন্দিৰলৈকে, গোটেইকেইজন আহিছোঁ আমি এনেকৈ। আপোনালোকক দেখুৱাইছোঁ আগে পুখুৰীটোলৈ গৈ আছোঁ। I love Hajo. এখন মুখতে ধুনীয়া কৰি কাছ মাছবিলাক ওলাই, যদিহে খোৱা বস্তুবিলাক দিয়া যায়। এতিয়া আমি মাধৱ মন্দিৰলৈকে এনেকৈ গৈ আছোঁ। ইয়াত জোতা চেণ্ডেল যিহেতু নিব নিদিয়ে, আমি এনেকৈ ওপৰলৈকে গৈ আছোঁ। ধুনীয়া কৰি এনেকৈ আমি গৈ আছোঁ। এতিয়া এইবিলাক শিলৰে চিঞৰি হয়, এইবিলাক ধুনীয়া কৰি বনাইছে। এনেকৈ আমি গৈ আছোঁ ওপৰলৈকে। আপোনালোকক দেখুৱাম আজি। উঠি আহি আমি ওপৰ পালোঁ, এনেকৈ আপোনালোকক দেখুৱাইছোঁ। সেইটোৱে মন্দিৰ। যিহেতু ক'ভিডৰ সময় মাস্ক নামাৰিলে আহিব নিদিয়ে, আমি এনেদৰে মাস্ক মাৰি আছোঁ। তিনিওজনে মাস্ক মাৰি সোমাইছোঁ। এইবিলাক এনেকৈ বান্দৰ, এই বান্দৰো জগাব আহিছে। এনেকৈ তলত নামিব পাৰি। এইটো মাধৱৰ আপোনালোকক পৰিৱেশ দেখুৱালোঁ এনেকৈ। আপোনালোক মাধৱৰ পৰিৱেশটো দেখুৱালোঁ এনেকৈ ধুনীয়া কৰি। মাধৱ মন্দিৰত উঠিব লাগিলে এনেকুৱা চিৰি 95তে আছে। এনেদৰে এতিয়া আমি তললৈকে গৈ আছোঁ। যদি আজি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। নতুন নটিফিকেশ্যন পাই থাকিব। আজি হাজোৰ পৰা ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ। বাই বাই। I should fuck her in the Benz.